কি কৰা ইমান কষ্ট কৰি পাইছো কি সৰব নাপাওঁ আৰু চিকুটি দিবা গাইজ চলিতো দক গাইজ অতি সোনকালে 50টা ছাবস্ক্ৰাইব হ'লে হ'লে কুইনে হৈ যাব গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল সানিজ পানী আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন সুন্দৰ ভিতৰতে নতুন টপিকৰ সৈতে আজি মানে গাইজ আজি এই পৰ্ণ বল কৰিছোঁ এই পথৰৰ মাজত মানে আজি ভিডিঅ'টো বেলেগ এনে আৰু কৰিম বুলি ভাবিছোঁ তো গাইজ আপোনালোকে 40টা ছাবস্ক্ৰাইব কৰি দিলা সলকান তো ধন্যবাদ সকলোকে আৰু গাইজ অতি সোনকালে 50টা ছাবস্ক্ৰাইব হ'লে হ'লে কুইনে হৈ যাব গাইজ গৰুটো যুঁচি যুঁচি কিবাকে ঘৰত থৈ দিলোঁ আৰু পথৰ আহিলোঁ মানে জেগাখিনি ভাল লাগছে কিবা এটা ভাল লাগছে এই গৰু হেমলে আছে তো কি কৰবি তাৰ এনে বহুৱা কি খাবি পেটটোত মানে বগৰী খাওঁকে থকা হয় না কিবা এটা খাব পালি হ'ল এই খাব পালি হ'ল কিবা এটা চাইছাচোন চাইছ খাব পালি হ'ল বগৰী হেমলে থাকে গৰম দিছি না বগৰী খাব ইচ্ছা গৈছে তো বগৰী খাবি নিমখ জ্বলা ভাগিব আমাৰ লগত থাকাই এনি টাইম কি এই ধন্যা আৰু এইবাগে নিমখ এ গাইজ কি চলি এটি লগত ঘূৰি ফুৰে এলা চলি পাইছোঁ লগ পাইছোঁ কিন্তু গাইজ এটা লগ কম বকাহুৰ কম ৰাক্ষস পাইছোঁ এটা লগ ভাল লগে পাইছোঁ ঠিকে আছে দে চাইজটো দেখিয়ে গম পাই কি থাকে এয়া খাব ইচ্ছা তো একেলগে খাব 40টা ছাবস্ক্ৰাইবৰ বগৰী খুৱাই দে আপোনালোকক তো দেখাম তো গাইজ এতিয়া বগৰী আমি পাৰবা যাই আছোঁ তো বগৰীখিনি চাই বগৰী পাৰি ল'ম তো গাইজ একদম বগৰী চগৰী ছিঙি লওঁ আৰু খাই লওঁ দক তো গাইজ একদম বগৰী চগৰী পাৰা হ'ল এই নিমখ জ্বালা একদম এখেতেতো আনি থাকে এটা আৰু বগৰী তো খাই লওঁ তো লো ভাগে ল অ কি কৰা ইমান কষ্ট কৰি পাইছো কি এইকেইটা বগৰী চাওঁ হাত মই ইমান কষ্ট কৰি পাইছো এইকেইটাও নি নালগে খাবা মই নাখাওঁ মই এইকেইটা নাখাওঁ মই কি খাওঁ এনে কৈছো খাবিয়া বাপ খাবিয়া নালগে খাবিয়া খানবি আৰু ঘৰত যে খানবি বগৰীৰ কাৰণে গালি খাব মই খাবিয়া খা কি বম লাগছে খা নাই এইটো খা কালো মই নাখাওঁ দে খা দেখছা মুখৰ পাক কলিটো বেয়া পাব সৰব নাপাওঁ আৰু চিকুটি দিবা গাই চলিতো দক গাইছ মই দুটা এটা খাই লওঁ দক গাইছ মই এতিয়া খাই লওঁ জ্বালা কি এখন নিমখ এখন নিমখৰ কাগজ খা একদম মানে এতিয়া যাওঁ বগৰী চগৰী খাব লাগে এতিয়া যাওঁ কিছে ইয়াত কিছি পানীটো নাই এই কিবা খোৱা নহ'লে তোমাৰ পকেটত যি আছে আমলখি পেকেট খোৱা এই পেকেট তুই কিনকে জানলে মোৰ পেকেট আমলখি থকা বুলি মই তেতিয়া দেখছো কি চলি গাইছ শুনি পাই এই পেকেট খুৱাব লাগিব এনে জ্বালা ধৰা নাই গাইছ মই জানো জ্বালা নাওমানো ধৰা নাই এনে কৈ এতিয়া ভাল পাইছি এতিয়া এই পেকেট এতিয়া খাব চাবচোন ডাউচ চাব যি যাব এতিয়া ইম্পৰ্টেণ্ট কথা এটা আছে গাইছ মানে 40টা ছাবস্ক্ৰাইবাৰ হ'ল না তো গাইছ 40টা ছাবস্ক্ৰাইবাৰ মানে বগৰী চগৰী খাই দিলোঁ আৰু কিউ&এ পাতিম বুলি ভাবিছোঁ 50টা ছাবস্ক্ৰাইব অতি সোনকালে কৰি দিয়ক কিউ&এ আপোনালোকে ইটাৰ পৰা কমেণ্ট দিয়ক কুৱেশ্যন সোধক যি সোধে সেই যা খোলা মঞ্চ দিছোঁ গাইছ যি সোধা চব এনচাৰ দিওঁ গাইছ তো এটা ভিডিঅ'টো সমাপ্ত কৰোঁ যেতিয়া ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ যদি ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিব 50টা হ'ব লাগিলে কাষৰ ৰাঙাটো টিপি দিয়ক কাৰণ কিউ&এ পাতিম তো গাইছ এতিয়ালৈ বাই